APSC Mains 2016ত অহা এটা প্ৰশ্ন What policies did Ahoms adopt towards frontier tribes? প্ৰশ্নটোত কৈছে যে আহোমসকলে সীমান্ত জনজাতিৰ প্ৰতি কি নীতি গ্ৰহণ কৰিছিল? পাহাৰীয়া জনগোষ্ঠীৰ সৈতে আহোমসকলৰ ব্যৱহাৰত সাধাৰণ সফলতা স্বীকাৰ কৰিছিল। মিৰ্জুমলাৰ অভিযানৰ লগত অহা মোগল বুৰঞ্জীকাৰ চিহাবুদ্দিন তালিছৰ ট্ৰেড আছিল ভৈয়ামৰ মানুহ আৰু জনজাতিসকলৰ সংস্পৰ্শৰ মূল ভিত্তি। জনজাতিৰ প্ৰতি আহোম শাসকসকলৰ নীতি আছিল সীমান্ত জনজাতিৰ প্ৰতি আহোমৰ নীতিৰ শক্তি প্ৰদৰ্শনৰ সমৰ্থিত মিলনৰ নীতি। প্ৰতাপ সিংহই প্ৰথমজন ৰজা আছিল যিয়ে জনজাতিসকলৰ সৈতে মোকাবিলা কৰিবলৈ এক সুস্থ নীতি গঢ়ি তুলিছিল। ইয়াক পোছা ব্যৱস্থা বুলিও জনা গৈছিল। এই ব্যৱস্থাত কিছুমান পাহাৰৰ গাঁৱক সেই জনগোষ্ঠীসকলক কিছু সামগ্ৰী দিবলৈ কোৱা হৈছিল। এইদৰে তেওঁ ভৈয়ামত নগা অভিযানক বাধা দিছিল। প্ৰতাপ সিংহই নগা জনজাতিসকলকো কিছু মাটি কৃষিৰ বাবে দিছিল। এই ভূমি নগাখাট নামেৰে জনাজাত। কিন্তু যিসকলে অভিযান অব্যাহত ৰাখিছিল তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰা হৈছিল। অয়ন্তীয়া আৰু খাচী ৰাজ্য খিৰিমি আহোমৰ আধিপত্য স্বীকাৰ কৰি আহোমৰ সৈতে সুব্যৱসায়িক সম্পৰ্ক ৰাখিছিল। মিছমিসকলক খেতিৰ বাবে মাটি দিয়া হৈছিল, যাৰ বিনিময়ত তেওঁলোকে আহোমসকলক বাৰ্ষিক শ্ৰদ্ধাঞ্জলি দিছিল। জনজাতিসমূহৰ সৈতে সম্পৰ্ক যথাযথভাৱে নিযুক্ত ৱাৰ্ডেনসকলে পৰিচালনা কৰিছিল। শদিয়াখোৱা গোহাঁই শদিয়া, মৰঙীখোৱা গোহাঁই আৰু ৰঙিয়াল বৰুৱা ক্ৰমে কছাৰী আৰু মিকিৰৰ বাবে জনজাতিবোৰৰ মিলন ঘটাৰ দায়িত্বত আছিল। উপসংহাৰ কনক্লুজন আহোমসকলে এই জনগোষ্ঠীসমূহৰ সৈতে কূটনীতি আৰু পৰিস্থিতিৰ দাবী অনুসৰি বল প্ৰয়োগেৰে মোকাবিলা কৰে। তেওঁলোকে নিজৰ জনজাতীয় নীতি অতি বাস্তৱসন্মত আৰু বিবেচনাপূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিছিল। জনজাতিসমূহৰ প্ৰতি আহোমৰ নীতি অতি সফল বুলি প্ৰমাণিত হ'ল। ৬০০ বছৰ ধৰি তেওঁলোকে নিৰবিচ্ছিন্নভাৱে সাৰ্বভৌমত্ব উপভোগ কৰাৰ পৰা অনুমান কৰিব পাৰি।